নমস্কাৰ, মই দীপাংকৰ। আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেক দীপাংকৰ ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বুজাই দিম আপুনি ব্যৱহাৰ কৰি থকা চিম কাৰ্ডখনৰ উপৰিও আপোনাৰ নামত আৰু কিমানখন চিম কাৰ্ড ব্যৱহাৰ হৈ আছে। এই চিম কাৰ্ডসমূহ আপোনাৰ ঘৰৰ কোনোবাই ব্যৱহাৰ কৰি আছে নে বেলেগ কোনোবাই ব্যৱহাৰ কৰি আছে আপুনি সম্পূৰ্ণকৈ চাব পাৰিব। আজিকালি বহুত মানুহে কি কৰে, বেলেগৰ ডকুমেণ্টছেৰে বেলেগে চিম কাৰ্ড চলাই থাকে। যদি আপোনাৰ নামতো কোনোবাই চিম কাৰ্ড চলাই আছে তেনেহ'লে এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণকৈ বুজাই দিম যে আপোনাৰ নামত ব্যৱহাৰ হৈ থকা চিম কাৰ্ডসমূহ আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ বাবে আপোনাৰ মোবাইলত থকা যিকোনো এটা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। tafcop.digitelecom.gov.in লিখি চাৰ্চ কৰিব। এইটো সম্পূৰ্ণ গভৰ্ণমেণ্ট ৱেবছাইট হয়। একেবাৰে ওপৰত দেখিছে যিটো ৱেবছাইট আছে তাত এবাৰ ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হ'ব। অকণমান স্ক্ৰল ডাউন কৰিব। ইয়াত তলফালে দেখিছে 10 ডিজিট মোবাইল নম্বৰ বহুৱাব দিছে। তাৰ তলত এটা কেপচাৰ দিয়া আছে। তাত কেপচাৰটো ফিল কৰি ভেলিডেট কেপচাৰত ক্লিক কৰিব। তাৰপিছত দেখিছে ইয়াতে ছাকচেছ OTP চেণ্ড বুলি আহিছে। অ'কেত ক্লিক কৰি দিব। আপুনি ইয়াত যিটো মোবাইল নম্বৰ বহুৱাইছে তাত এটা OTP যাব। ইয়াত OTPটো বহুৱাই লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ অ'পেন হৈ যাব। অকণমান স্ক্ৰল ডাউন কৰিব। ইয়াত তলফালে দেখিছে 3টা নাম্বাৰ আহি গৈছে। আপুনি এটা মোবাইল নম্বৰ বহুৱাই ইয়াত লগইন কৰিছিলে, কিন্তু সেই মোবাইল নম্বৰটোৰ লগত লিংক থকা আৰু বাকী 2টা মোবাইল নম্বৰ ইয়াত আহি গৈছে। ইয়াত যিকেইটা মোবাইল নম্বৰ আহি গৈছে আপুনি চেক কৰি চাই ল'ব। যদি সেই মোবাইল নম্বৰকেইটা আপুনি ব্যৱহাৰ কৰি আছে তেনেহ'লে একো প্ৰব্লেম নাই। আৰু যদি আপুনি সেই মোবাইল নম্বৰকেইটা ব্যৱহাৰ কৰি থকা নাই তেনেহ'লে কাষত থকা বক্সটোত এবাৰ টিক কৰি দিব আৰু ছাইডত আপুনি ৰিজনটো চিলেক্ট কৰি ল'ব। ইয়াত দেখিছে নট মাই নাম্বাৰ, নট ৰিকুৱাৰ্ড আৰু ৰিকুৱাৰ্ড লিখা আছে। আপুনি নট মাই নাম্বাৰত ক্লিক কৰিব। তলফালে দেখিছে ৰিপৰ্ট লিখা আছে। ৰিপৰ্টত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হ'ব। ইয়াত দেখিছে ছাবমিটেড ৰিকুৱেষ্ট ডিটেইলছ। তাৰ তলত ৰিকুৱেষ্ট ID আৰু মোবাইল নম্বৰ যিটো ডিলিট কৰিছে সেই ডিটেইলছখিনি গোটেইখিনি আহি গৈছে। এনেকৈ আপুনি আপোনাৰ নামত যদি কোনোবাই মোবাইল নম্বৰ ব্যৱহাৰ কৰি আছে তেনেহ'লে ইয়াৰ পৰা ডিলিট কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব।